নমস্কাৰ, আপোনালোক আটাইকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আজি মোৰ ৰঙালী বিহুৰ প্ৰথম বিহুৰ দিনাখন কি কৰিলোঁ আপোনালোকক অকণমান দেখাবলৈ ট্ৰাই কৰিছোঁ। এয়া চাওক, প্ৰথমতে মই মোৰ ফ্লেটত ফুলি থকা ফুলখিনি মই আনি ল'লোঁ। আনি লৈ মই ভগৱানক মই পূজা কৰিলোঁ। ভগৱানক মই বিহুৱান পিন্ধালোঁ। যিহেতু মানুহেও পিন্ধো বিহুৱান, তো মই ভগৱানকো প্ৰতি বছৰে বিহুৱান পিন্ধাওঁ। এয়া চাওক, এতিয়া মই চাকি ধূপ ধুনীয়াকৈ জ্বলাই ভগৱানক শৰাই এখন আগবঢ়ালোঁ। আৰু এয়া মোৰ ঘৰত থকা বাবাৰ মূৰ্তিটো মই বিহুৱান পিন্ধালোঁ। প্ৰতি বছৰে মই বাবাক এনেকৈ বিহুৱান পিন্ধাওঁ। আৰু বাবাকো মই ফুল, চাকি ধূপ এইবিলাক জ্বলালোঁ বাবাৰ ওচৰত। আৰু বাবাকো মই এখন শৰাই দিলোঁ। শৰাই দি মই ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ, যাতে গোটেই বছৰটো ভালে কুশলে যায়। আৰু লগতে আপোনালোকৰ ওচৰতো মই আপোনালোকৰ বাবে মই প্ৰাৰ্থনা কৰিলোঁ। এতিয়া চাওক, মই দিনৰ কামখিনি আৰম্ভ হৈ গ'ল। এয়া চাওক, মই প্ৰথমতে বৰা চাউলৰ কেইখনমান পিঠা বনালোঁ। যদিও মানে বনাব নাজানো, তথাপিও খাই পিছে বেছি বেয়া লগা নাছিলে। হয়তো সিমান ধুনীয়া হোৱা নাই শ্বেপটো দেখিবলৈ, কাৰণ মিক্সিত গুড়াটো খুন্দিলে সিমান এটা বেছি ভাল নহয় পিঠা মোৰ। গতিকে ট্ৰাই কৰিছোঁ। আপোনালোকে চাগে ইয়াতকৈ বহুত বেছি ভালকৈ বনাব পাৰে। মই প্ৰতি বছৰে অকণমান বনাই দিওঁ, কাৰণ ল'ৰা ছোৱালীকেইটাই ভাল পায়। বজাৰত কিনি অনা পিঠাটোতকৈ ঘৰৰ পিঠাটো নিশ্চয়কৈ বহুত বেছি সোৱাদ হয়, নহয়নে বাৰু? আৰু সেইকাৰণে মই ট্ৰাই কৰোঁ আৰু কেইখনমান সিহঁতক বনাই দিওঁ প্ৰতি বছৰে বিহুৰ সময়ত। এয়া চাওক, বেছি হোৱা নাই, মাজে মাজে ভাঙিও গৈছে দুই এখন, তথাপিও কেইখনমান এনেকৈ বনাই দিছোঁ। বহুত বেছি কৰিব নোৱাৰোঁ, কাৰণ অকলশৰীয়া মানুহ, অকলে চব কৰিব লাগে। এতিয়া চাওক, অকণমান মই কি বনাইছোঁ, নিমকি বনাইছোঁ। লাড়ু পিঠা যে বহুত মিঠা, তাৰে মাজত কেতিয়াবা নিমখীয়া অকণমান খাই দিলে বহুত ভাল লাগে, নহয়নে বাৰু? আৰু সেইকাৰণে মই এতিয়া কি কৰিলোঁ, কেইখনমান নিমকি বনালোঁ। মোৰ ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় নিমকি খাই। আৰু লগতে ৰৈ যোৱা ময়দা অকণমান আছিলে, ইয়াৰে মই কেইখনমান কাটা নিমকিও বনাই থলোঁ। মানুহ আহিলে, আলহী আহিলে খাবলৈ দিবলৈ বহুত ভাল হয়। আৰু তাৰপিছত মই বনালোঁ নাৰিকল এটা কাটি, নাৰিকল এটা লাড়ু বনালোঁ। এয়া চুজি দি পেলাই নাৰিকলৰ লাড়ু বনাইছোঁ। বহুত বেছি বনোৱা নাই দেই, কাৰণ অকলে ইমানো কৰিব নোৱাৰি। আৰু এতিয়া চাওক, মই এটা পিঠা বনালোঁ। এই পিঠাটো হৈছে বহুতে সুতুলি পিঠা বুলি কয়, কিন্তু আচল নামটো কি সঠিক ময়ো ভালকৈ নাজানো। এইটো বৰা চাউলৰে পিঠা হয়। আৰু এই পিঠাটোৰ ভিতৰত মই নাৰিকলৰ পুৰ দিছোঁ। দি এইটো পিঠা খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু প্ৰতি বছৰে মই এই পিঠাটো বনাওঁ। মোৰ ল'ৰাই বহুত বেছি ভাল পায় খাই। আপোনালোকে যদি বনোৱা নাই, কেতিয়াবা এইটো পিঠা বনাবচোন। মই ৰেচিপিটো দি দিম বাৰু পিছত বেলেগে। এয়া চাওক, মই পিঠাখিনি এইখিনি পিঠা বনাই লৈছোঁ। মোটামুটি বিহুৰ মই গোটেইখিনি যোগাৰ ঘৰতে কৰি লৈছোঁ। যিহেতু লাড়ু পিঠা খাই ভাল পায় ল'ৰা ছোৱালীয়ে, তো অকণমান এনেকৈ বনাই দিলে মনটোও ভাল লাগে। আৰু বজাৰৰ বিহুৰ লাড়ু পিঠাতকৈ ঘৰৰ লাড়ু পিঠাটো অকণমান টেষ্টটো বেলেগ হয়। এয়া চাওক, মোৰ এই পিঠাটো মোৰ ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়াকৈ ফুলি উঠিছে পিঠাকেইখন। যদি আপোনালোকে খাই চোৱা নাই, কেতিয়াবা এই পিঠাটো বনাই খাই চাবচোন, বহুত বেছি টেষ্টি হয়। আৰু ৰেচিপিটো মই আপোনালোকক পিছত দি দিম বাৰু। এতিয়া আহক, মই মোৰ সৰু পোৱালিটো, এইটো চাওক, মোৰ এইটো সৰু ল'ৰা বুলি ক'লেও ভুল নহয়। কুপাৰক মই এতিয়া বিহুৱান দিলোঁ, গা পা ধুৱাই লৈছোঁ তাক। আৰু এতিয়া মই চাওকচোন, মই চুমা খোৱাৰ লগে সিও মোক চুমা খাই দিলে। এনেকুৱা যে মৰম লাগে নহয়। তাক প্ৰতি বছৰে মই বিহুৱান দিওঁ, যেনেকৈ মোৰ ল'ৰাক দিওঁ তাকো দিওঁ। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব।